আপুনি যদি আধ্যাত্মিক দিশেদি ধন টকা পইচা আকৰ্ষণ কৰিবলৈ বিচাৰিছে তেন্তে এই উপায়টো আপুনি কৰি চাব পাৰে। এই উপায়টো হৈছে শুক্ৰবাৰৰ এটা উপায়, যিটো উপায়ত আপুনি 7 বছৰ বয়সৰ তলৰ কন্যা মানে সৰু ছোৱালীক আপুনি ভোজন কৰাব লাগে, তেনেধৰণৰ এটা উপায়। আৰু এই উপায়টোৰ উৎস হৈছে স্কন্দ পুৰাণ, বৈষ্ণৱ খণ্ডৰ পৰা লৈছে। এতিয়া পদ্ধতিটো এনেকুৱা, বিধিটো এনেকুৱা, প্ৰতি শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰিব। 7 বছৰৰ তলৰ ছোৱালীক মানে 7 বছৰ বয়সৰ তলৰ ছোৱালীক মানে কন্যাক ভোজন কৰাওক, ভাল বস্তু খাবলৈ দিয়ক, বগা কাপোৰ পৰিধান কৰি পদুম ফুল আগবঢ়াওক। আৰু ইয়াৰ লাভ এনেকুৱা ধৰণৰ, যিয়ে এই বিধি কৰে লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰে বুলি কোৱা হয় আৰু ধন সম্পত্তি বৃদ্ধি পায় বুলি কোৱা হয়, ঘৰত স্থায়ীভাৱে সমৃদ্ধি আহে বুলি কোৱা হয়। এতিয়া ইয়াৰ বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰা যদি আমি চাওঁ, দান কৰিলে মানসিক সন্তুষ্টি পোৱা যায়, যাৰ ফলত মানসিক চাপ কমি যায়। আৰু সৰু সৰু কন্যা সন্তানক বা সৰু সৰু কন্যা শিশুক যেতিয়া আপুনি আহাৰ খুৱাব, ভাল ভাল বস্তু খাব, সেইটো হ'লে কি হয়, সামাজিক সম্প্ৰীতি বৃদ্ধি পায় আৰু ইয়াৰ পৰা ইতিবাচক শক্তিৰ সৃষ্টি হয়। গতিকে আপোনালোকে এই বিধিটো কৰি চাব পাৰে। এইটো বৈজ্ঞানিক ফালেদিও আৰু আধ্যাত্মিক ফালেদিও আপোনাৰ কাৰণে বহুত ভাল হ'ব। আপুনি এবাৰ চেষ্টা কৰিব পাৰে। লগতে কৰ্ম কৰক, ভগৱানে সহায় কৰিব, ভগৱানক বিশ্বাস কৰক।